কুলি কেতেকীয়ে ইনালে বিনালে মৰমীৰ বিহুটিৰ কথাকে ক'লে। সমগ্ৰ দেশতে চলি আছে লকডাউন। লকডাউনৰ মাজতেই অসমবাসীয়ে নিজ গৃহতে উদযাপন কৰিছে বাপতি সাহোন ৰঙালী বিহু। বিহু সন্মিলনীসমূহেও কেৱল পতাকা উত্তোলন কৰিয়েই পালন কৰিলে বিহুৰ পৰম্পৰা। বসন্ত ঋতুৰ আগমনৰ পাছতেই কুলি কেতেকীয়েও বিনাইছে। গছ বিৰিখেও ন ৰূপ ধাৰণ কৰিছে, যেন ন কন্যাই ন ৰূপত প্ৰকৃতিৰ এই ধাৰালৈ নামি আহিছে। এই দৃশ্য হোজাই জিলাৰ ডবকাৰ। ডবকা ডিফু ৰাষ্ট্ৰীয় ঘাইপথত বিৰাজ কৰিছে এক মনোৰম দৃশ্য। চৌদিশে নিজান পৰিৱেশ, তাৰ মাজতেই কুলি কেতেকীৰ লগতে ভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিৰ মিঠা মাত। সমগ্ৰ দেশতে লকডাউন চলি আছে। লকডাউনৰ ফলত সাধাৰণ জনতাৰ যাতায়াত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে। কিন্তু তেনে সময়তে দেখা গৈছে প্ৰকৃতিয়ে সাজি তুলিছে এক নতুন ৰূপ। লঠঙা গছসমূহে কুঁহিপাত মেলিছে। লঠঙা গছসমূহৰ ডালত বহি চৰাই চিৰিকটিয়ে মনৰ ভাৱ আদান প্ৰদান কৰিছে। এক নান্দনিক পৰিৱেশ। ডবকাৰ এই পৰিৱেশে বহুতৰে মন উৎফুল্লিত কৰিছে। হোজাইৰ পৰা শ্বহীদুল আলমৰ ৰিপৰ্ট, টাইম 8।